হাই ফ্ৰেণ্ড, এয়া চাওক মই ঘৰৰ ওচৰতে চাৰিআলি আছে, তাতে আহিছোঁ। গৰম যে সেইকাৰণে ফুৰিব আহিছোঁ বাইক লৈ কিনে। ঘৰৰ পৰা আহিব নিদিয়ে, জবৰদস্তি আহিছোঁ। কি কৈছে আপোনালোকে? চব ভাত খাই শুলে নেকি চাগে? নাই, মই এতিয়া ভাত খোৱা নাই, খাওঁ আৰু দেৰিকৈ। জাষ্ট এনেই ফুৰিব আহিছোঁ আৰু। হাই ফ্ৰেণ্ড, এই আমাৰ হোম টাউন, ঘৰৰ ওচৰতে আৰু। লাইট জ্বলি থাকে, বহুত ধুনীয়া ভিউ। গৰমত ফুৰিব সেইকাৰণে বহুত ভাল লাগে। বহুত ধুনীয়া টাউন, চখ হয় এইটো। গুৱাহাটী যাব পাৰি, সৰভোগ যাব পাৰি, বঙাইগাঁও যাব পাৰি। এইটো চখ হয়, চিমলাগুৰি চখ বুলি কয়। তো বহুত ভাল লাগে ইয়াতে। ইভিনিং বহুত লাইট চাইট জ্বলি থাকে। তো পুলিচ এজনে সুধিব আহিছিল, ষ্টিং কেমেৰা কৰোঁ চাগে মই, সেইবিলাক ভয়তে সুধিব আহিছে আৰু। এইবিলাক নাই, মোৰ জাষ্ট ইউটিউব চেনেল আছে, তাৰ কাৰণে ভিডিঅ' বনাব আহিছোঁ। একো নাই, ভয় খাবই, চোৰামান পুলিচ ন, ভয় খাবই আৰু। এইটো হ'ল আমাৰ ঘৰলৈকে যোৱা ৰাস্তা, চিমলাগুৰিত নামিলে ইপিনেদি চিধা আমাৰ ঘৰত গৈ পায় আৰু। ওচৰতে এই লাইটটো জ্বলি আছে ন, গাড়ী আহিছে, তাতে হয়। তো এইটো চিমলাগুৰি চক বুলি কয়। ইয়াতে এইখিনিত গুৱাহাটী, বৰপেটা, হাউলি, এভ্ৰিথিং বাছ ইয়াতে পোৱা যায়। তাত বঙাইগাঁও, গোৱালপাৰা যিকোনো বাছ পোৱা যায়, কোকৰাঝাৰ সেইখিনিতে আৰু চবখিনি গোটেইখিনি এইখিনিতে। তো আপোনালোকে আহিলে অসুবিধা নহ'ব চাগে, কাৰণ এইটো চিমলাগুৰি এৰিয়াটো বহুত ডাঙৰ হয়। এতিয়া ৰাতি হৈছে, দোকান চোকান চব বন্ধ। মই ৰাতিকৈ আহিছোঁ ভিডিঅ' কৰিবৰ কাৰণে। ভাল লাগে ন, মানুহ চানুহ নাই এতিয়া, বহুত কম মানুহ চানুহ আৰু সেইকাৰণে ভাল লাগে ৰাতি ভিডিঅ' কৰি কিনে। তো পুলিচবিলাকে ভয় খালে, চেকিং পুলিচবিলাকে ভয় খালে, সিহঁতৰ ষ্টিং কেমেৰা দি বেলেগ কিবা উঠাওঁ নেকি, সেইটো ভয় খালে। মই এইবিলাক দৰকাৰ নাই আৰু, যিয়ে কৰি থাকক। মোৰ ভিডিঅ' কৰিব লাগে, ইউটিউব চলাব লাগে, এইটোৱে জানো মই। তো এইখিনি হ'ল এৰিয়াৰ ওচৰৰ ভাল ঠাই। তো চাওঁ আৰু কি উঠাব পাৰোঁ মই ইয়াতকৈ বেলেগ কিবা। এয়া আমতল বুলি কয়, আমাৰ ঘৰতকৈ অলপ দূৰত হয়। বাট ইয়াতে চব মেডিকেল, ফাৰ্মাচী, ডক্তৰ এইবিলাকৰ কাৰণে বিখ্যাত এইখিনি ঠাই। চ' ইয়াতে এইবিলাক ভৰ্তি হয়। যিকোনো ডক্তৰ, যিকোনো বিভাগৰ ডক্তৰ লাগিলে ইয়াতে পাব আপোনালোকে। ডক্তৰ এইবিলাক যিমান বিল্ডিং দেখিছে ন, চব ডক্তৰ, ফাৰ্মাচী, মেডিকেল চব এইবিলাকে হয়। চব বিল্ডিং দেখিছে, চব ইয়াতে এইবিলাকে হয়। আমতলাখন মেডিকেল, ফাৰ্মাচীবিলাকৰ কাৰণে বিখ্যাত হয়। তো আপোনালোকে ডক্তৰ কিবা দেখালে বা বিচাৰিলে আমতলা আহিলে হ'ল, চব পাই যাব, যিকোনো বিভাগৰ ডক্তৰ। তো এইটো এটলিষ্ট লাইট চাইট জ্বলাই থৈছেতো, তো এইখিনি কাৰণে ভাল লাগে। চাওক, ওচৰত পাৰ্কৰ নিচিনা গাছ চাছ ৰুই থৈছে, ভাল লাগে আৰু। এতিয়া এইটো সময়ত তাৰমানে মানুহ চানুহ নাথাকে না, অকলশৰীয়া, তো বেছি ভাল লাগে। সেইকাৰণে এতিয়া আহিছোঁ মই। দুপৰীয়া যি ভিৰ, দুপৰীয়া দিনত যি ভিৰ, আহিব নোৱাৰি, একতো গৰম আৰু মানুহৰ ভিৰ, তো আহিব নোৱাৰি। এতিয়া খালী না, এতিয়া ভাল লাগিছে, চ' এতিয়া আহিছোঁ। এটা ষ্টেচু বনাই থৈছে, মই দেখাই আছোঁ ৰ'ব। ষ্টেচু বনাই থৈছে। অম্বিকাগিৰি ৰায়চৌধুৰীৰ ষ্টেচু বনাই থৈছে। এতিয়া বনাইছে আৰু বনায়ে চবতে বিখ্যাত পাৰ্চনৰ কাৰণে কোনোবাই কিবা বনাই থৈ দিয়ে আৰু বিখ্যাত হ'লে বনাবই ন।
তো এইখিনি বাকী ফ্ৰেণ্ড তো এতিয়া অকল ভিডিঅ' বনোৱা নহয়, এনেই আহিছোঁ ফুৰিবৰ কাৰণে। জাষ্ট ঘৰৰ ওচৰতে ঘৰত ভাল লগা নাছিল, অশান্তি লাগি আছিল, তো অলপ বাহিৰত ওলাই আহিছোঁ ফুৰিবৰ কাৰণে। তো কাৰণ যিহেতু এইটো সময়ত ফুৰিলে যিটো মজা লাগে দিনত নালাগে, কাৰণ দিনত ইমান হুলস্থুল, মানুহৰ ভিৰ, ইমান ৰ'দ গৰম অশান্তি। এতিয়া শান্তি চাওক, চব পিনে শান্তি, কোন নাই, মুকলা কথা কৈ আছোঁ ইমান ধুনীয়াকৈ। এইটো সময়টো বেষ্ট আৰু ভাল লাগে নিজৰ কাৰণে, এইটো সময় অকল বেলেগৰ কাৰণে নহয়। তো সেইকাৰণে ওলাই আহিছোঁ অলপ, অকল ভিডিঅ' বনোৱা নহয়, নিজৰ ভাল লগাৰ কাৰণে আহিছোঁ আৰু। এই চাওক কোনো নাই, তো শান্তিয়ে ন। ঠিক আছে, এতিয়া মই আৰু চাওঁ যদি আৰু এনেকুৱা জেগা আৰু ক'ৰবাত আছে দেখাব পাৰোঁ শান্তিৰ জেগা, তো চাই থাকক, ট্ৰাই কৰোঁ, নোৱাৰিলে নাই আৰু পাৰিলে কৰিম আৰু। ফ্ৰেণ্ড চাওক, এতিয়া এইটো হ'ল আমাৰ বৰপেটাৰ শকহাট্ৰা, বৰপেটা ৰোড, যিহেতু বৰপেটাত থাকোঁ, তো আমাৰ অসমীয়া সমাজৰ এইটো শকহাট্ৰা বুলি কয়। তো ইয়াতে আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাক হয়। তো ইয়াতে আহোম শংকৰদেৱ মহোৎসৱ, মাধৱদেৱ মহোৎসৱ, কাতি মাহৰ নাম, বিভিন্ন ধৰণৰ অনুষ্ঠান হয়। তো মই বিশেষকৈ আহিব নোৱাৰিলেও আমাৰ ঘৰৰ পৰা ফেমিলি নিশ্চয় আহে, মা আহে। তো এইটো আমাৰ বৰপেটাৰ সত্ৰ, চাই লওক। হেল্ল' ফ্ৰেণ্ড, এয়া মই দোকানত আহিছোঁ, ষ্টেচনৰ ৰোডৰ দোকানখন পাইছোঁ খোলা আছে। তো কিবা এটা খাওঁ, মুখখন বেয়া লাগিছে, কি খাম দেখাওঁ, জাষ্ট খাম আৰু আপোনালোকে ৱেইট কৰক অলপ টাইম, জাষ্ট অলপ। ফ্ৰেণ্ড, এই দোকানৰ কথাবিলাক আপোনালোকে ক্লিয়াৰকৈ শুনিব পৰা নাই। তাক সুধিছোঁ কেইটালৈকে দোকান কৰা, সি কৈছে কি ৰাতি 8টা বজালৈকে দোকান কৰোঁ। বাকীবিলাক দোকান বন্ধ হৈ গৈছে, সি 8টা বজালৈকে খোলা ৰাখে। কেইটালৈকে? উপায় নাই আৰু, পেটটো চলাবৰ কাৰণেতো কিবা এটা কৰিব লাগিব ন। তো বাকীবিলাক বন্ধ ৰাখে তাৰ না, কথাবিলাক বাকীবিলাক দোকান ক্লিয়াৰকৈ অহা নাই, তো খোলা ময়ো লাগে। জাষ্ট কৈ দিলোঁ আপোনালোকক। সি খোলা ৰাতি ৰাখলে ভাল, 8টা বজালৈকে ষ্টেচন হয় না, বৰপেটাৰ ষ্টেচনৰ ষ্টেচন ওচৰত হয় না, দোকান খোলা দিয়ে, পাণ ৰাখলে ভাল। দোকান, তামোল পাণ, বিড়ি চিগাৰেট, কেপি যি লাগে আৰু চবখিনি পায়। তো সি তাত এনেকৈ দোকান দি চলি আছে আৰু ভাল লাগিছে, কিবা এটা কৰি চলি আছে ন, কাম কৰি চলি আছে। ৰাতি 8টা হওক, 2টা হওক, 3টা হওক, কাম কৰি চলি আছে না, সেইটোৱে ডাঙৰ কথা। এনেকুৱা মানুহ দেখিলে কিবা এটা মনটো ভাল লাগি যায়। তো সি বেচেৰাই মোক বহুত ভাল ব্যৱহাৰ কৰিছে বা ভালকৈ কথা পাতিছে। তো আচলতে কি জানেনে ফ্ৰেণ্ড, মিডিল ক্লাছ বা লয়াৰ ক্লাছ মানুহবিলাকে মানে বহুত ধুনীয়াকৈ কথা কয়, ষ্টেচন তাৰ এৰিয়া, কাৰণে ভাল লাগে, বহুত ভাল লাগে, বৰপেটা আপোনজন ষ্টেচন। লাগে, নিজৰ যেন লাগে। আহিলে ফুৰিবৰ কাৰণে এনেই ভাল লাগে, যিমান যি হ'লেও নিজৰ জেগাৰ। মানুহ ৰৈ আছে, ক'ত পোৱা, কোন মানুহ ক'ত যাব গম নাপাওঁ, ৰৈ আছে মানুহে। একবাৰ দেখাইছোঁ 15 আগষ্টত, আজি নৰ্মেলি দেখালোঁ আৰু। অটো ষ্টেণ্ড, পিপলি ষ্টেণ্ড, মানুহবিলাক ৰৈ আছে, গেট। বেছি দূৰ নহয়, আমাৰ ওচৰতে 1 কিলোমিটাৰমান হয়। সেইকাৰণে আহিলোঁ আৰু দেখাবৰ কাৰণে।
চাহ দোকান। এইটো মন্দিৰ হয়। এতিয়া ৰাতি হৈছে যে লাইট চাইট অফ কৰি কিনে মন্দিৰ বন্ধ কৰিছে আৰু হনুমান মন্দিৰ শিৱ মন্দিৰ একেলগে আৰু বহুত মানুহ পূজা কৰিব আহে ইয়াতে। ইমান ৰাতি কৰি যায় ঘূৰবাক লাগে। মই ৰখি আছোঁ কি কৰিম, ইউটিউব চেনেল খুলিলেও ভিডিঅ' বনাব লাগিব না, ভিডিঅ' বনালে মানুহ মই কি চাব। ৰখি থাকলি ইমান আজি টাইম মানুহৰ কাৰণে কষ্ট কৰি আছোঁ মই, কষ্ট কৰি আছোঁ মানুহক কিবা বুজিছোঁ, দেখাবৰ কাৰণে। ময়ো বুজিছোঁ কষ্ট কৰি থাকা। সেইবুলি আৰু ইমান কৰি ৰাতি ডুবি থাকিব পাৰি নাকি বাহিৰত। একো নহয় কি হ'ল। মহৰ কামাৰ খাই মাত্ৰ মহৰ কামাৰ মাহ খাই মাত্ৰ থাকিব লগা হৈছে ৰাতি কৰি। দুনীয়াখনক সন্তুষ্ট কৰিব কাৰণে কষ্ট কৰিবই লাগিব। ৰাতি কৰি ইয়াত চাই আছোঁ, এতিয়া আহিটো তালা মাৰিব, তাক ৰখি আছোঁ। ৰখি থাকোঁ তোৰ হেৰি কৰে তালা মাৰিব লাগে। হেল্ল' ফ্ৰেণ্ড, এইটো মা হয়, তো বকি আছে মোক ৰাতি যোৱাৰ কাৰণে বাহিৰত। হাই ফ্ৰেণ্ড, এইটো মোৰ মা হয়, মোৰ কাৰণে ৰখি আছে। ৰাতি হ'ল না, মই ফুৰিব ব্লগ বনাব গৈছোঁ যে মোৰ কাৰণে ৰখি আছে। এতিয়া ইমান ৰাতি কৰি যাব লাগে না ব্লগ বনাবৰ কাৰণে, দিনত যাব নোৱাৰে নাকি? দিনত টাইম নাপাওঁ যে, কাম থাকে যে। কাম থাকিলে কি হ'ব, এতিয়া ৰখি আছোঁ মহৰ কামাৰ খাই খাই, কিমান ৰখিছোঁ তাতে বহি বহি। মাক হ'লেতো ৰখিবই ন, মাকৰ মৰম এনেহেন, উপায় নাই। দুটাক ৰখিব লগা হৈছে, এটাতো আহি গেটত তালা মাৰিব, তালা ৰখিব লাগে গেটত। এটা নাহে, তালা মাৰিলে আহি বাগাত দিলে আৰু উঠাৰে নহয়, তালা মাৰিলে। একো নহয়, একদিনহে, সদায় নহয় ন। দিগদাৰ না।